হেল্ল' গাইজ, আজি পথাৰত আছোঁ। আমাৰ ধান এদাই হ'ব, নিশ্চয় ভাল লাগিছে মনটো। কি বনাইছে এইবোৰ? এইবিলাক চাটনি বনাইছোঁ। কিহে কিহে বনাইছে? লাই শাক, বিলাহী আৰু পিঁয়াজ, জলকীয়া, অন্যান্য বস্তু দিয়া হৈছে আৰু। হয় নেকি? আজি ধান এদাই হ'ব নহয়, মনটো কেনেকুৱা লাগিছে? ভালেই লাগিছে, বিৰাট ভাল লাগিছে। হেৰি আকৌ আমাৰ বিয়নী দুগৰাকী আহিলে যে, সেয়েহে ধান আজি শেষ হ'ব চাগে, নহ'লে আমি কালিলৈ শেষ কৰিম বুলিয়ে ভাবি আছিলোঁ। অঁ হয় নেকি? অঁ চাওক, মানুহবিলাকে ভাত খাবলৈ আহিছে। এফালে আমাৰ বৌয়ে চাটনি বনাই আছে, চাওক। মানুহবিলাক আহি ভাত খাবলৈ ওচৰলৈ আহিছে, সাজু হৈছে সম্পূৰ্ণ। আৰু কিমান টাইম লাগিব? ভাত খাই শেষ হোৱা আৰু এঘণ্টামানৰ পাছতে শেষ হ'ব আৰু। হয় নেকি? চাওক, পিটিকা বনাই আছে। পিটিকা বনাই হ'ব আৰু ভাত খাম আৰু আমি। কণী, বিলাহী ভাজি, দালি জোল, লাই শাক ভাজি। ভাল পাইছ থোক নলে পাই দবন্তি যিদৰে এৰিলে যিদৰে এৰিলে অ' মাইকন দেহাও ঐ সেইদৰে এৰিলে মোক মাইকন দেহাও ঐ সেইদৰে এৰিলে সেইদৰে এৰিলে মোক। ধান এদাই হ'ব যে বৰ ভাল লাগিছে ন মনটো আজি? ভালেই লাগিছে আৰু মুখত গান ওলাই গৈছে আৰু। হয় নেকি? লাগিব বুলি এক পাক। কি কি শাক আনিছে এইবোৰ? অ' বৌ, এইবোৰ হৈছে আলু, জাতিলাও, বিলাহী, এনেকুৱা এখন আৰু তাৰপাছত কণী, বিলাহী, পিঁয়াজ, এনেকুৱা চাটনি এখন। এইবিলাক কণী? কণী কণী। এইবিলাক জাতিলাও আৰু আলু? আলু আলু। এইবিলাক ভাগ কৰিছে নেকি? ভাগ কৰি আছে আৰু আমাৰ বোৱাৰীহঁতে ভাগ কৰি আছে। এইবিলাক চব্জি ৰেডি হৈ গৈছে বৰ্তমান এদি হৈ গৈছে। এইবিলাক মাছ ন? এইবিলাক মাছ। অঁ ভাল লাগিব। কিমান খাবা? কিমান খাবা আৰু। তাৰপৰা এই ল'ৰা তিনিটাক এক্সট্ৰাকৈ প্ৰথমে কৰি লওক, তাৰপৰা ডাঙৰ বোলে যি হৈ থাকিব। নাখা যদি নাই ঘৰলৈ যাগে যা কাট বব এইবিলাক আৰু জোতা খোল, তই জোতাটো খোল এতিয়া দিনটো পিন্ধি থাকিব তাই চেণ্ডেল জোতা নুখোলে কাহানি বয়াত ব ভাবি উঠিছেনে তাত? অঁ সেনেকৈ ৰিংকু এইডোখৰ কাঁহী থৈ ল'বি, এতিয়া বান কাঁহী হ'ব। খোৱা খোৱা, বাচি দে, তাৰপৰা ভাতটো ধুনীয়াকৈ সানি দে। পথাৰত ভাত খোৱা মজাই বেলেগ। অঁ তোমালোকে ভালকৈ মাছটো কাঁইট বাচি খাবা দেই, ডিঙিত লাগি যাব নহ'লে। হ'ব না খবৰ? হ'ব না খবৰ আৰু নহ'লে কেনে লাগে ঘৰটো কেলে বৰ নাই ইমান কেলে হেৰি কৰি আছে বাপ ঘৰ মানুহ হিচাপ খা 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 দিব গলা দিব 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 কি বুলি কৈছে? এই জলকীয়া দিয়া শাক নাই চাটনি দে অকণ নাখা বুলি খালে দিম নহয়। মাছ লাগি ধৰাহে লাগি আগলা অকণমান আগলা এইফালে খা এইফালে মাছ দিব নি খা দে ন পথাৰখনকে ভাত খা। চকুৰ কণা হ'ল নহয় এইটো কাৰণে বই লাগে আৰু কাঁহী ৰেডি হ'ব এতিয়া। হ'ব শাকৰ পৰ্ব চলি আছে। চাওক ৰান্ধনীকেইজনী ওপৰলৈ চাৰ্জ নাই, ৰান্ধনী বস্তু দিয়াত লাগি এতিয়া খানাটো খাই লওঁ।
খাবলৈ হ'ল নে ভাত একদম পুৰা হৈ গ'ল খাবলৈ ললো আৰু এইটো মাছৰ পিচ আৰু এনেকৈয়ে আমি খাওঁ আৰু দেই পথাৰত ভাতবিলাক খাই ভাল লাগে খুন্দা গ'লেও সোমাই যায় আৰু আজি যে একেবাৰে মাছ মাছ ফ্ৰাই ফ্ৰেণ্ডছ এতিয়া খানাটো খাই লওঁ এয়া খানা ৰেডি হৈ গ'ল এবাৰ টপাই টপাই মাৰিব লাগে চাওক চব পিনে ঘূৰিলে বেলটো বোলে মোকো ল'লে যে মই এতিয়া শুনক মই পাঁচ ফালি কেনেকৈ খাওঁ পুৰা খোৱাত লাগি আছে নিমখ লাগে নি টেঙা টেঙা মোৰ ইমান দেখোন লাগে হেল্ল' ফ্ৰেণ্ডছ ভাত খাই হৈ গ'ল এতিয়া তামোলখন মকৰা মাৰি আছোঁ বৰ্তমান সকলোৱে ভাত খাই উঠিলে দুই এগৰাকীয়ে সৰহকৈ খোৱাখিনিয়ে খাই আছে মকৰ গামোলা খাই আছে